Hi friend, মই আজি ইয়াৰ ব্ৰেডৰ স্যান্ডউইচ বনাবলৈ ওলাইছো লৰাটো কাৰণে ভাবিলো এটা ভিডিও কৰো যদি মোৰ ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব এটো মখানা হয় এটো ময়ো ইয়াতহে গম পাইছো লৰাটো কেতিয়াবা ভাজি দিও বৰ্তমান ইমানখিনি আছে এতিয়া আমি স্যান্ডউইচ ট্ৰাই কৰো ইয়াত মই মেয়োনিজ লগাম মেয়োনিজ মই এনেকৈ ইয়াতো অলপ মিলাই দি মেয়োনিজ মো লগাই হৈ গল এতিয়া আমি দুইখন এনেকৈ বন কৰি দিম এতিয়া আমি ইয়া তাৱাত বহাই দিম আৰু গেছটো জ্বলাই দিম গেছটো জ্বলা অকণমান তাৱাখন গৰম হ'বলৈ দিম তাৰ পিছত ইয়াত মই অলপ ঘি লগাই দিম তাৱাখন গৰম হৈ গল এতিয়া মই অলপ জুইটো কমাই দিও আৰু এনেকৈ কানে কানে অলপমান ঘি লগাই দিম আৰু এটো এনেকৈ উলট পালট কৰি দিম উলট পালট কৰি গেছটো অকণমান আকৌ বঢ়াই দিম এতিয়া মই এনেকৈ এখন কাহিন মই এনেকৈ হেঁচা মাৰি ধৰি থাকিম অলপ সময়ৰ কাৰণে 2 মিনিটৰ কাৰণে জুইটো এতিয়া কমাই দিও এতিয়া আমি ইয়াক লুটিয়াই দিম দেখিছেনে এনেকৈ লুটিয়াই দিম আকৌ এইটো সাইডে আমি এবাৰ লৰাটো বনাই দিছিলোৱে এনেকৈ দুখন পিস তাৰপিছত লৰাটোৱে কৈছে বহুত ভাল লাগিছে বুলি আকৌ এখন বনাই দে বুলি কোৱা দেখি লৰাটোলে বুলি বনাইছো আকৌ এতিয়া আমি এনেকৈ ঢাকি দিম আৰু অলপ সময় এনেকৈ পিছি ধৰি থাকিম এতিয়া হৈ গল কাহিখন আমি এতিয়া আঁতৰাই দিম দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে এতিয়া মই ইয়াক এনেকৈ আনিলো ইয়াত আমি এতিয়া পিজ্জা কাটিং চাকুখনে এনেকৈ কাটি দিম এতিয়া পিজ্জা কাটিং খনে এনেকৈ ঘূৰাই দিলো ঘূৰাই এফালে লুটিয়াই এফালে এনেকৈ কাটি দিলো দি আছো
এখন হাতে অসুবিধা হয় যে। এয়া মোৰ চেণ্ডউইচ ৰেডি হৈ গ'ল। ইয়াত মই এতিয়া টমাটো চচ ঢালি দিম এনেকৈ। ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে মোক কমেণ্ট বক্সত জনাবচোন। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। ল'ৰাটোৱে কৈছে, মই বাৰু মেয়নিজ খাই বেয়া পাওঁ, ল'ৰাটোকে বনাই দিছোঁ।